Hello friends, welcome to Slam2. আমাৰ আজিৰ টপিকটো হৈছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। যেহেতু টেট পৰীক্ষাৰ কাৰণে অতি কম দিন বাকী আছে, সেয়েহে মই আজি আপোনালোকলৈ উল্লেখযোগ্য চন কিছুমানৰ লগতে সেই চনসমূহত ঘটা ঘটনা কিছুমান আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আমি জানো যে মডাৰ্ণ ইণ্ডিয়া ষ্টাৰ্ট হয় 1858 পৰা 1947লৈকে, অৰ্থাৎ চিপাহী বিদ্ৰোহ পিছৰ পৰা ভাৰত স্বাধীন হোৱালৈকে। এতিয়া ফ্ৰেণ্ডছ চাব, আপোনালোকে 1857ত কি হৈছিলে। এতিয়া আমি দেখি পাওঁ যে সকলোৱে জানো 1857ত হৈছিলে চিপাহী বিদ্ৰোহ, আৰু এই চিপাহী বিদ্ৰোহৰ পিছতে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হয়, আৰু এই আইন অনুসৰি আমাৰ ভাৰতবৰ্ষখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ শাসনৰ অধীনত যায়। আৰু আপোনালোকৰ কুৱেশ্যন আহিব পাৰে এক্সামত যে কোনখন আইনৰ অধীনত ভাৰত ৰাষ্ট্ৰখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ব্ৰিটিছ শাসনৰ অধীনত যায়, আৰু ইয়াৰ এনচাৰটো হ'ব ভাৰত চৰকাৰ আইন 1858। আমাৰ নেক্সট কুৱেশ্যন আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিলে, আৰু ইয়াৰ এনচাৰটো হৈছে 1885। ইয়াতে আকৌ এটা কুৱেশ্যন আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা কোন আছিলে, আৰু এইটো আছিলে এলেন অক্টেভিয়ান হিউম, আৰু চমুকৈ A.O. হিউম। ফ্ৰেণ্ডছ, আকৌ যদি আপোনালোকক সোধা হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থাপনা কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত হৈছিলে, তো তেতিয়া হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিনত গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড ডাফৰিন। নেক্সট আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে বংগ বিভাজন কেতিয়া হৈছিলে, আৰু ইয়াৰ এনচাৰটো হ'ব 1905। আৰু আকৌ যদি সোধা হয় যে বংগ বিভাজন কাৰ দিনত কৰা হৈছিলে, তো ইয়াৰ এনচাৰটো হ'ব লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন কৰা হৈছিলে। আৰু ফ্ৰেণ্ডছ, যিহেতু বংগ বিভাজনৰ কাৰ্যসূচীত বংগবাসীসকলৰ ইচ্ছাৰ বিৰুদ্ধে লোৱা হৈছিলে, সেয়েহে বহুতো দেশীয় নেতাই এই বংগ বিভাজনৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰিছিলে, আৰু যি জাগৰণৰ ফলত তেওঁলোকে এক আন্দোলন গঢ়ি উঠিছিলে, আৰু ইয়াকে কোৱা হয় স্বদেশী আন্দোলন। আৰু স্বদেশী আন্দোলন আকৌ আমি বংগভংগ আন্দোলন বুলিও জনা যায়। স্বদেশী আন্দোলনক বংগভংগ আন্দোলন বুলিও জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো আহিব পাৰে যে মুছলিম লীগ কেতিয়া গঠন হৈছিলে, আৰু ইয়াৰ এনচাৰটো হৈছে 1906। 1906ত মুছলিম লীগ গঠন কৰা হৈছিল, আৰু আপোনালোকক কুৱেশ্যন আহিব পাৰে যে কোনে গঠন কৰিছিলে, আৰু ইয়াৰ এনচাৰটো হৈছে নৱাব ছলিমুল্লাহ। মুছলিম লীগ গঠন কৰিছিলে নৱাব ছলিমুল্লাই 1906ত। আমাৰ নেক্সট কুৱেশ্যনটো আহিব পাৰে যে দিল্লীত ৰাজধানী কেতিয়া স্থাপন কৰা হৈছিলে, ইয়াৰ এনচাৰটো হৈছে 1912। 1912 চনত কলকাতাৰ পৰা দিল্লীলৈ ৰাজধানী ট্ৰান্সফাৰ কৰা হৈছিলে। আৰু আকৌ এটা কুৱেশ্যন আহিব পাৰে যে কোনজন ভাইচৰয়ৰ দিনত দিল্লীত ৰাজধানী স্থাপন কৰা হৈছিলে, আৰু ইয়াৰ এনচাৰটো হৈছে চাৰ্লছ হাৰ্ডিং। দিল্লীত ৰাজধানী স্থাপন কৰাৰ দিনত ভাইচৰয় আছিলে চাৰ্লছ হাৰ্ডিং। নেক্সট কুৱেশ্যন হৈছে কংগ্ৰেছ অধিৱেশনৰ প্ৰথম মহিলা সভাপতি কোন আছিলে, আৰু কোন চনত হৈছিলে। ইয়াৰ এনচাৰটো হৈছে 1917 চনত প্ৰথম মহিলা সভাপতি আছিলে কংগ্ৰেছ অধিৱেশনৰ, আৰু তেওঁ হৈছে এনি বেচেণ্ট। আৰু ফ্ৰেণ্ডছ, 1917 চনত হোৱা আন এটা উল্লেখযোগ্য ঘটনা হৈছে চম্পাৰণৰ সত্যাগ্ৰহ। মহাত্মা গান্ধীৰ দ্বাৰা ভাৰতত হোৱা প্ৰথম সত্যাগ্ৰহ, সেইটো হৈছে চম্পাৰণ সত্যাগ্ৰহ, আৰু এইটো হৈছিলে বিহাৰৰ চম্পাৰণ নামৰ ঠাইত। মহাত্মা গান্ধীৰ দ্বাৰা কৰা আন দুটা উল্লেখযোগ্য সত্যাগ্ৰহ হৈছে আহমেদাবাদৰ শ্ৰমিক আন্দোলন আৰু খেৰা সত্যাগ্ৰহ, আৰু এইটো হৈছিলে দুয়োটা 1918ত।
আমাৰ নেক্সট কুৱেশ্যন আহিব পাৰিছে ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে আৰু ইয়াৰ এনচাৰটো হৈছে 1919 আৰু ৰাওলাট আইন প্ৰণয়ন কৰাৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড চেমছফোৰ্ড। আকৌ কুৱেশ্যন আহিব পাৰিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিলে আৰু ইয়াৰ এনচাৰটো হ'ব 1999 আৰু ইয়াৰে যদি ডেটটো সোধা হয় ডেটটো হৈছিলে 13 এপ্ৰিল 1919 13 এপ্ৰিলত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে আৰু এই সময়তো গভৰ্ণৰ আছিলে লৰ্ড চেমছফোৰ্ড। নেক্সট হৈছে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল আৰু এইটো হৈছিলে 1920 পৰা 1922 লৈকে অসহযোগ আন্দোলন চলিছিলে আৰু এইটো চলিছিলে মহাত্মা গান্ধীৰ নেতৃত্বত। নেক্সট হৈছে চৌৰি চৌৰা কাণ্ড কেতিয়া সংঘটিত হৈছিলে আৰু এইটো হৈছে 1922। ফ্ৰেণ্ডছ আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে অসহযোগ আন্দোলন কোনটো ঘটনাৰ কাৰণে সামৰণি পৰে এইটো হ'ব এনচাৰটো হ'ব চৌৰি চৌৰা কাণ্ডৰ পিছত অসহযোগ আন্দোলনৰ সামৰণি ঘটিছিল। নেক্সট কুৱেশ্যন আছে চাইমন কমিশ্যন কেতিয়া আহিছিলে আৰু চাইমন কমিশ্যন প্ৰণয়ন কৰা হৈছিলে ভাৰতত ইন 1928 আৰু ফ্ৰেণ্ডছ চাইমন কমিশ্যনৰ গোটেইকেইজন সদস্য ব্ৰিটিছ হোৱাৰ কাৰণে মানে ইয়াত কোনো এজন ভাৰতীয় সদস্য নাছিলে সেয়েহে ভাৰতীয়সকলে চাইমন কমিশ্যনৰ তীব্ৰ বিৰোধিতা কৰিছিলে আৰু এই বিৰোধৰ আন্দোলনৰ সময়ত এজন আন্দোলনকাৰীৰ মৃত্যু হৈছিলে। তো কুৱেশ্যন আহিব পাৰে যে চাইমন কমিশ্যনৰ আন্দোলনৰ সময়ত কোনজন আন্দোলনকাৰীৰ মৃত্যু ঘটিছিলে আৰু ইয়াৰ এনচাৰটো হৈছে লালা লাজপত ৰায়। আমাৰ নেক্সট কুৱেশ্যন সুধিব পাৰে যে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া উত্থাপন কৰা হৈছিলে আৰু ইয়াৰ এনচাৰটো হৈছে 1929। তেতিয়া সুধিব পাৰে যে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিলে সেইটো হৈছে কংগ্ৰেছৰ লাহোৰত হোৱা অধিৱেশনত আৰু ইয়াৰে যদি সোধা হয় সভাপতি কোন আছিলে তেতিয়া হ'ব সভাপতি আছিলে জৱাহৰলাল নেহৰু। আমি যদি নেক্সট 1930 কি হৈছিল 1930 আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছিলে আৰু এই আৰম্ভ কৰা হৈছিলে গান্ধীৰ লোণ সত্যাগ্ৰহৰ জৰিয়তে যাক আমি দাণ্ডী যাত্ৰা বুলিও জনা যায় আৰু 1930 চনতে প্ৰথমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন আহিব পাৰিছে গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিলে আৰু ইয়াৰ এনচাৰটো হৈছে 1931ত গান্ধী আৰউইন চুক্তি হৈছিলে আৰু 1931 চনতে দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন হৈছে যে ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে আৰু এইটো হৈছিলে 1935ত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিলে। ফ্ৰেণ্ডছ আমাৰ নেক্সট কুৱেশ্যন আহিব পাৰে যে পাকিস্তানৰ দাবী কেতিয়া উত্থাপন কৰা হৈছিলে পোনপ্ৰথমবাৰৰ বাবে আৰু এইটো হৈছে 1940 আৰু যদিহে সোধে যে কোনে উত্থাপন কৰিছিলে তো তাৰ এনচাৰটো হ'ব আলী জিন্নাহ। আৰু লগতে এইটো সুধিব পাৰে যে পাকিস্তানৰ দাবী কোনখন অধিৱেশনত পাকিস্তানৰ দাবী কৰা হৈছিলে তো এনচাৰটো হ'ব মুছলিম লীগৰ লাহোৰ অধিৱেশনত। মুছলিম লীগৰ লাহোৰ অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে পাকিস্তানৰ দাবী জনাইছিলে আৰু দাবীটো জনাইছিলে আলী জিন্নাহ কিমান চনত 1940 চনত। ফ্ৰেণ্ডছ এবাৰ 1940 চনত হোৱা আৰু আকৌ দুটা আন্দোলন হৈছে গুৰুত্বপূৰ্ণ আন্দোলন হৈছে আগষ্ট দফা আহিছিলে 1940 আৰু লগতে দিল্লী চলো সত্যাগ্ৰহ হৈছিলে 1940 আৰু আপোনালোক সোধা হয় যদি যে দিল্লী চলো সত্যাগ্ৰহত প্ৰথমে গ্ৰেপ্তাৰ হোৱা আন্দোলনকাৰীজন কোন আছিলে বা সত্যাগ্ৰহীজন কোন আছিলে তো সেইজন হ'ব আচাৰ্য বিনোবা ভাৱে।
বিনয়ভাৱে। নেক্সট কুৱেশ্যন আহিব পাৰে যে ক্ৰিপছ মিছন কেতিয়া আহিছিলে। ক্ৰিপছ মিছন আহিছিলে 1942 আৰু ফ্ৰেণ্ডছ ক্ৰিপছ মিছনক এটা মানে লাইনেৰে কোৱা হয় যে তেওঁলোকক মানে তিৰ্যকভাৱে কোৱা হৈছিলে, সেইটো হৈছে এটা দেউলীয়া বেংকৰ এখন দিন অকলা চেক, অৰ্থাৎ তেওঁলোক পোষ্ট ডেটেড চেক বুলি কোৱা হৈছিলে। 1942 চনতে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰা হৈছিলে। এইটো আৰম্ভণি কৰা হৈছিলে আগষ্ট মাহত, সেয়েহে ইয়াক আকৌ আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এতিয়া কুৱেশ্যন যদিহে আহে এক্সামত যে আগষ্ট বিপ্লৱ নামেৰে কোনটো আন্দোলনক জনা হয়, তো ইয়াৰ এনচাৰটো হ'ব ভাৰত ত্যাগ আন্দোলনক। আমাৰ নেক্সট কুৱেশ্যন আহিব পাৰিছে কেবিনেট মিছন কেতিয়া আহিছিলে, আৰু কেবিনেট মিছন আহিছিলে 1946ত। আমাৰ নেক্সট কুৱেশ্যন হৈছে যে 3 জুন ঘোষণাপত্ৰ কেতিয়া আহিছিলে, আৰু এইটো হৈছিলে 1947ত। আপোনালোকৰ কুৱেশ্যন এনেকৈ আহিব পাৰে যে কোনখন ঘোষণাপত্ৰ অনুসৰি দেশখন ভাৰতবৰ্ষক বিভাজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, আৰু ভাৰতবৰ্ষক বিভাজন কৰাৰ সিদ্ধান্তটো লোৱা হৈছিলে 3 জুন ঘোষণাপত্ৰ, আৰু যাক মাউণ্টবেটেন প্লেন বুলিও জনা হয়। মাউণ্টবেটেন প্লেন বুলিও জনা হয় কাৰণ এই সময়ত ভাইচৰয় আছিলে মাউণ্টবেটেন। আৰু নেক্সট আছে ভাৰত স্বাধীন আইন কেতিয়া প্ৰণয়ন কৰা হয়, আৰু এইটো হয় 1947ত, আৰু এই অনুসৰি আমাৰ দেশ ভাৰতবৰ্ষ ইংৰাজৰ হাতৰ পৰা সম্পূৰ্ণৰূপে স্বাধীন হয়। ভাৰতবৰ্ষ আৰু পাকিস্তান নামে দুখন ৰাষ্ট্ৰত বিভক্ত হয়। আৰু যিহেতু এই সময়ত গভৰ্ণৰ জেনেৰেল আছিলে মাউণ্টবেটেন, সেয়েহে ভাৰত স্বাধীন আইন আছিলে 1947ত, আৰু আমাৰ স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ হয় মাউণ্টবেটেন, লৰ্ড মাউণ্টবেটেন। ফ্ৰেণ্ডছ আছিলে ইমানে, ভিডিঅ'টো চাব, যদিহে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।